So hello guys, hello namaskar and welcome back to my YouTube channel again. আৰু so guys কি হ'ল এইদিন বহুত দিন মই তেনেকৈ ব্লগ চলগ দিয়া নাই আৰু so আপোনালোকে এনে গম পাইছে আৰু so তেনেকৈ মোৰ মানে কমেণ্ট আৰু so guys বেছি কথা নকওঁ আৰু জাষ্ট এটা আজি এনে নৰ্মেল ব্লগ হ'ব মানে ইভিনিং ওলাই আহিছোঁ এতিয়া আৰু এডাল মই চেল্ফি ষ্টিকডাল ল'লোঁ আৰু চেল্ফি ষ্টিক আপোনালোকক মানে মই দেখুৱাই নাই আৰু guys মানে কথা আৰু সিমানে চেল্ফি ষ্টিকডাল মই তেনেকৈ ল'লোঁ আৰু কাৰণ ভিডিঅ' চিডিঅ' মোৰ তেনেকৈ বনোৱা হোৱা নাই আৰু কেনিও মানে কি হ'ল এইকেইদিন মই তেনেকৈ ওলাই যাব পৰা নাই আৰু এতিয়া so নিউ ইয়েৰ আহি আছে so তাত এটা মানে খানা পাৰ্টি খাব লাগিব আৰু তাত এটা এনে ব্লগ বনাম বুলি ভাবিছোঁ so সেইকাৰণে আজি এইটো এনে আপডেটৰ কাৰণে ব্লগটো মই বনাই দিছোঁ আৰু so পাই থাকিব আপোনালোকে টেনশ্যন নল'ব আৰু চেনেলটো চাই থাকিব আপোনালোকে আৰু মইতো এনে জাষ্ট ফটোটো এনে মানে আপলোড কৰি আছোঁ আৰু কথা বতৰাবিলাক মানে মই দি আছোঁ আপডেট এনেকৈ আৰু তোমালোকে যদি মোৰ ইনষ্টাগ্ৰামত মানে ফ'ল' নাই কৰা চ' ফ'ল' কৰি দিবা তেতিয়া তাত মানে এনেকৈ কিবা পাৰ্চনেল মানে আপডেটবিলাক তোমালোকে পাই থাকিবা এনেকৈ আৰু গাইছ আজি সিমানে চ' বেছি কথা নকওঁ আৰু তোমালোকৰ এনেই মানে মই জাষ্ট ওলাই আহিলোঁ কাৰণে ইভিনিং ভিউ এটা দেখাম ত' চাই থাকা এইটো কথাখিনি চোৱা সিমানে আৰু মইতো তেনেকৈ স্কুলত পঢ়ি আছোঁ আৰু স্কুলৰ লাইফটোৰ কথাটো চবেই গম পায় মানে পৰীক্ষা চৰীক্ষা এইবিলাক কিবা কিবি আহি থাকে আৰু চ' এতিয়া আমাৰ পৰীক্ষাও হৈ আছিলে আৰু চ' সেইকাৰণে মই তেনেকৈ ব্লগ চলগ মানে একেবাৰে মই তেনেকৈ দিব পৰা নাই আৰু চ' আপোনালোকে বেয়া চেন পাব কাৰণ মই তেনেকৈ মানে ব্লগ চলগ তেনেকৈ দিয়া নাই বহুত দিন আৰু চ' কথা মানে সিমানে ত' নেক্সট ব্লগ আকৌ সোনকালে লগ পাম নেক্সট ব্লগটো মানে কি হ'ল জানুৱাৰীটো সোনকালে আহি আছে আৰু চ' ইমানে মানে এইখিনি কথা ক'লোঁ আৰু জাষ্ট এনেই এইটো আপডেট দিবৰ কাৰণে মই ব্লগটো বনাই দিলোঁ আৰু চ' বাই বাই গাইছ আপোনালোকে চ' কমেণ্ট কৰিব মোক লাইক কৰিব আৰু চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চ' বাই বাই আজি মানে ইমানতে আৰু জাষ্ট এনেই ইভিনিং ভিডিঅ' এটা চাই লওঁ फलक तक चल साथ मेरे फलक तक चल साथ चल फलक तक चल साथ मेरे फलक तक चल चल ये बादल की चादर ये तारों के आंचल में छुप जाए पल दो पल फलक तक चल साथ मेरे फलक तक जना की आँख जाने